আজি আমি বনাম চিকেন চাংগেজি। তাৰ কাৰণে মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে আদা নহৰু পিঁয়াজ দুটা জলকীয়া অলপ দৈ ল'ম আৰু জলকীয়া গুড়ি অকণমান দিম নিমখ এনেকৈ কৰি আমি এইখিনি আধা ঘণ্টামান মেৰিনেট কৰি থ'ম। অকণমান নেমু ৰসো দি দিম তাতে। এইখিনি সানি ল'ম, সানি লৈ ভালকৈ আমি এঘণ্টা থৈ দিম। তাৰপিছত আমি এখন কেৰাহী গৰম কৰিম, কেৰাহীখন তেল দিম, তেল দি পেলাই তাতে আমি অলপ পিঁয়াজ আৰু দুটা পিঁয়াজ কাটি ল'ম আৰু অলপ কাজু দি পেলাই আমি এইখিনি ধুনীয়াকৈ ভাজিম যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয়। গল্ডেন ব্ৰাউন হোৱাৰ পিছত সেইখিনি আমি কাঢ়ি ল'ম। গল্ডেন ব্ৰাউন হৈ গৈছে, আমি কাঢ়ি লৈছোঁ। এইফালে এইখিনি হয় মানে আমি বিলাহী দুটা পেষ্ট কৰি ল'ম। এইখিনি হৈ গৈছে। এতিয়া আমি কেৰাহীত তেল দি যোনখিনি মাংস আমি মেৰিনেট কৰি থৈছিলোঁ সেইখিনি আমি তেলত ফ্ৰাই কৰিম। অলপ অলপকৈ দি পানীখিনি টুকি দিম, তাত অলপ পানী ওলাব। মাংসখিনি যেতিয়া থৈ দিয়া যায় তেতিয়া তাৰ পৰা অলপ পানী ওলায়। পানীখিনি নিদিওঁ, অকল মাংসখিনি টুকি পেলাই তাৰ পৰা দিম আমি। পানীখিনি আমি পিছত আমাৰ কামত আহিব, যেতিয়া আমি গ্ৰেভিটো বনাম তেতিয়া মাংসখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অলপ সময় আমি ঢাকি পেলাই ভাজিম, তাৰপিছত উদঙাই ভাজিম। তাৰমানে পানীখিনি তেতিয়া শুকাই যাব অলপ উদঙাই ভাজিলে। এইটো খুব সহজ ৰেচিপি আৰু মানে খুব ঘপকৈ হোৱা ৰেচিপি আৰু বেলেগ একো বস্তু নালাগে, খালি কাজু, কষ্টুৰি মেথি আৰু অকণমান দৈ লাগে আৰু অকণমান এৱা গাখীৰ। বাকীখিনি যিখিনি আমি নৰ্মেলি মাংস বনাওঁ সেইখিনি মছলাই লাগে। এইখিনি ফ্ৰাই হৈছে অলপ অলপ আৰু অলপ ডিপ ফ্ৰাই কৰিম আৰু অলপ সময় আমি এনেকৈ ভাজিম। মাংসখিনি নিমখ আৰু মছলাখিনি খুব ধুনীয়াকৈ সোমাই গৈছে, এয়া ফ্ৰাই হৈ গৈছে। মাংসখিনিৰ পৰা তেল ওলোৱা আৰম্ভ হৈছে। এতিয়া আমি এইখিনি কাঢ়ি ল'ম। কাঢ়ি আমি কেৰাহীখনত আকৌ তেল দিম অকণমান, কিয়নো আমি গ্ৰেভিটো বনাব লাগিব। মাংসৰ কাৰণে যোনটো গ্ৰেভি হয় সেই গ্ৰেভিটো আমি এক্সট্ৰাকৈ বনাম। আমি যোনখিনি পিঁয়াজ আৰু কাজু আমি ভাজি লৈছিলোঁ সেইখিনি আমি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। ইয়াতে তেলত আদা আৰু নহৰু অকণমান দিছোঁ, অকণমান, বহুত বেছি নহয়। তাৰপিছত আমি বিলাহীখিনি পেষ্ট কৰি লৈ বিলাহীখিনি দিম। আপোনালোকে ঘৰত ট্ৰাই কৰিব এইটো ৰেচিপি, কিয়নো ৰেষ্টুৰেণ্টতকৈ ঘৰত বেছি ভাল হয় খাবলৈ। কিয়নো ৰেষ্টুৰেণ্টতকৈ ঘৰত যোনখিনি মাংস থাকে সেইখিনি ফ্ৰেছ হয়, গতিকে খাবলৈ খুব সুন্দৰ হয়। এতিয়া আমি মাংসখিনি টুকি লোৱাৰ যোনখিনি জোল আছিলে, মানে তলত যোনখিনি পানী থাকি গৈছিলে সেইখিনি আমি ইয়াত দি দিম। দি পেলাই তাতে আমি অকণমান গৰম হ'বলৈ দিম। তাৰপিছত আমি ইয়াত আকৌ মছলা দিম। মছলাখিনি আমি দিয়াই হোৱা নাই, গতিকে মছলা দিম। পিঁয়াজ আৰু কাজুৰ যোনটো পেষ্ট সেইটো দি দিম। এইখিনি অকণমান ভাজি ল'ম, অকণমান লৰাই ল'ম। লৰাৰ পিছত আমি তাত জিৰা দিম, তাৰপিছত ধনিয়া গুড়ি অলপ দিম, বহুত বেছি নহয়, সৰু চামুচে এচামুচ জিৰা আৰু এচামুচ ধনিয়া গুড়ি। এইখিনি লৰাই দিম, ভালকৈ লৰাই দিব। অকণমান সময় গৰম হ'বলৈ দি আমি তাত জলকীয়া গুড়িখিনি দি দিম। জলকীয়া গুড়ি কালাৰটো ধুনীয়া কৰে আৰু সোৱাদটো ভাল হয়। যোনে জ্বলা খায় বেছিকৈ দিব আৰু কোনোবাই কম খালে কমাই দিব পাৰে। এইখিনি ঢাকোন মাৰি অকণমান সময় হ'বলৈ দিম। এয়া চাওক অলপ ডাঠ হৈ আহিছে। আকৌ ঢাকোন মাৰি আমি এইখিনি আৰু অকণমান হ'ব দিম। তাৰপিছতে আমি যোনখিনি আমি মাংস ফ্ৰাই কৰি লৈছিলোঁ সেই মাংসখিনি আমি ইয়াত দি দিম। অকণমান গৰম মছলা ইয়াত দি দিছোঁ। গৰম মছলা একেবাৰে দিয়া হোৱা নাই, গতিকে গৰম মছলা অকণমান দি দিছোঁ যাতে মাংসখিনিৰ ভিতৰত তাৰ মানে গোন্ধটো আৰু টেষ্টটো খুব ধুনীয়াকৈ সোমাই যায়।
এয়া ফ্ৰাই কৰি লোৱা মাংসখিনি মই কাঢ়ি থৈছিলোঁ, এইখিনি ইয়াতে দি দিম গ্ৰেভিতে। গ্ৰেভিটো অকণমান ডাঠ হৈছে কিয়নো এইখিনি ভালকৈ মই ফ্ৰাই কৰি লৈছোঁ, গতিকে আপোনালোকে তাত অকণমান গৰম পানী দি দিব। গৰম পানী দিলে তেতিয়া, কিয়নো আমি ভাতৰ লগত খাওঁ, গতিকে ভাতৰ লগত খাবলৈ গৰম পানী দি অকণমান জোল নিচিনা কৰি ল'লে ভাল হ'ব। গ্ৰেভিটো অলপ পাতল কৰি ল'লে ভাল লাগিব খাই। যদি ৰুটিৰ লগত খাব বিচাৰে তেতিয়াহ'লে অলপ গ্ৰেভিটো কমাই কৰিলেও কথা নাই। মই মোৰ জোখত দি লৈছোঁ। এতিয়া অকণমান নিমখ দি দিম। প্ৰথমতে নিমখ দিছিলোঁ, তাৰপিছত নিমখ দিয়া হোৱাই নাই। এয়া নিমখ দিলোঁ। নিমখ দি এতিয়া আমি মাংসখিনি লৰাই দিম। অকণমান গাখীৰ দিছোঁ। এৱা গাখীৰ অকণমান, বহুত বেছি নহয়, আধা কাপমান দিলেই হয়। আধা কাপমান গাখীৰ দি আমি তাক ধুনীয়াকৈ মিলাই অলপ সময় উতলিব দিম। এতিয়া এয়া কষ্টুৰি মেথিখিনি দি দিলোঁ। কষ্টুৰি মেথিটোৰ গোন্ধটো খুব সুন্দৰ কৰে। আপোনালোকে যদি কেঁচা ধনিয়া থাকে তেতিয়া কেঁচা ধনিয়াও দিব পাৰে। বৰ্তমান মোৰ ওচৰত কেঁচা ধনিয়া নাই, গতিকে মই কেঁচা ধনিয়া দিয়া নাই। আৰু জলকীয়া ফালি দিছোঁ 2টা, কাৰণ জলকীয়াটো পিছত দিলে সেইটো এটা গোন্ধটো খুব ধুনীয়া গোন্ধ এটা ওলায়। এয়া চাওক অলপ ডাঠ হৈ আহিছে, লৰাই দিলোঁ মই। আকৌ অকণমান সময় ঢাকি দি এয়া হৈছে আৰু মোটামুটি, আৰু 5 মিনিট সময় ৰাখি এয়া মই আকৌ লৰাই দিছোঁ। যোনে যিমান ডাঠকৈ ৰাখিব বিচাৰে সেইমতে ৰাখিলেই হ'ল। এইখিনি মোটামুটি হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। অফ কৰি এইখিনি ধুনীয়াকৈ আমি ডাইনিঙত ছাৰ্ভ কৰিম। মই এটা বাউলত উলিয়াই দিছোঁ এইখিনি। এয়া চাওক মাংসখিনি ধোঁৱা ওলাই আছে। আপোনালোকে ৰুটিৰ লগতো খাই চাব পাৰে, ভাতৰ লগতো খাব পাৰে, কিয়নো আমাৰ প্ৰধান খাদ্য ভাত, গতিকে আমি ভাতৰ লগতেই প্ৰিফাৰ কৰোঁ। খাই চাবচোন আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিন্তু। আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব।